বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি মৃত্যু দিৱস আৰু মোৰে সৌভাগ্য যে আজি মোৰ দতমাত সভা আছিলে আৰু বডৌফাৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰো মোৰ সৌভাগ্য হ'ল। মই পুনৰবাৰ অসমবাসী ৰাইজৰ হৈ বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি গোটেই অসমত এতিয়া ছেকেণ্ড ইয়াৰ হৈ গ'ল। আমি গোটেই অসমত তেখেতৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰোঁ। 2 বছৰ হৈ গ'ল। এই বছৰো নিৰ্বাচন চলি আছিল যদিও তাৰ মাজতো গোটেই অসমতে ছাত্ৰ দিৱস পালন কৰা হৈছিল। সেই বিষয়ে BTR পৰা প্ৰস্তাৱ আহিলে আমি দিল্লীলৈ প্ৰেৰণ কৰিব পাৰোঁ, তাত কোনো অসুবিধা নাই। উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু তিথি এই পবিত্ৰ দিনটোতে দতমাত উপস্থিত হৈ বডৌফাৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনালোঁ। সমান্তৰালভাৱে দতমাত UPPL দলৰ আৰু BJP দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিলোঁ। মই নিশ্চিত যে কোকৰাঝাৰ আসনত এইবাৰ আমি UPPL দলক সকলোৱে লগ লাগি এক বিপুল ভোটত বিজয়ী কৰিবলৈ সক্ষম হ'ম। মই পুনৰবাৰ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ ৰাইজক UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ চিনত ভোট দিবলৈ অনুৰোধ জনাইছোঁ। বৰপেটাটো আমি জিকিমেই, তাত কোনো অসুবিধাই নাই। AGP তাত জিকিবই। ধুবুৰীত মই অহাকালি যাম। মুখ্যমন্ত্ৰী মহোদয়, নেশ্যনেল পাৰচেপশ্যনত আপোনালোকৰ যিটো অপকি বাৰ 400 পাৰ, সেই ষ্ট্ৰেটেজি আপোনালোকে এতিয়া 400 পাৰ হৈ পেলাই কালি অমিত শ্বাহে কৈছে আপকি বাৰ 500 পাৰ। এতিয়া আমি অহা 2029 ইলেকশ্যনত 500 পাৰৰ যোজনা এতিয়াৰ পৰা আমি বনাব আৰম্ভ কৰি দিছোঁ। ইলেকশ্যনত যোন উঠে এইটো জিকিব ক'বই লাগিব, সি কেনেকৈ হাৰিব বুলি ক'ব। ঠিক আছে, হ'ব। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ चापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय चापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।